আমি লোকেল মাছ বিক্রি কৰাৰ কাৰণেহে ইয়াত পৰিবেশটো কৰি আছো আৰু জাগাবিলাক বনাই আছো। এতিয়া নতুন বিল্ডিং হৈছে, বহুত আমাৰ ৰাইজৰ অভিযোগ আছিল যে ৰাস্তা ঘাটত বিক্রি কৰাৰ কাৰণে ট্ৰাফিক জাম হৈ যায়, যদি হস্পিটালত যাব লাগে বা কিবা অসুবিধা হয়, আৰু ইয়াত বহুতখিনি এই হেল্থ বা স্যানিটেশনটো নোহোৱাৰ কাৰণে, গন্ধ বাহিৰ হোৱাৰ কাৰণে, ড্ৰেইনবিলাক ব্লক হোৱাৰ কাৰণে বহুত মানে এইটো অভিযোগ আছিল আৰু ৰাইজে আমাক অনুৰোধ কৰিছে যাতে আমি মাছৰ বজাৰ এখন বনাই দিও। সেই মাছৰ বজাৰ আমাৰ প্ৰমোদ বড়ো ছাৰৰ মানে নিৰ্দেশত বা এডভাইসত আমি আৰু তেখেতে আমাক ফাইনেন্স দি পেলাই আমি ধুনীয়া মাছ বজাৰ বনাই দিছো। আৰু সেই মাছ বজাৰ বনোৱাৰ কাৰণে আমি ৰাস্তাবোৰ কি কয় জাগাবোৰ দিয়াত এলটমেন্ট দিয়াত অলপখিনি ইফাল হৈ আছে। আৰু আমি যিমান আমাৰ ফিশ ভেন্ডৰ্স সিহঁতক আমি কাগজবিলাক লৈ আছো। তো বহুতে আমাৰ লোকেল মানুহে আগতে মানে খুব বেছি পৰিৱেশ পোৱা নাছিলে, এতিয়া আমি সিহঁতৰ কাৰণে পৰিৱেশ বনাই দিছো। সিহঁতেও বহুত ভাল পাইছে, আমাক আদৰিছে আৰু ধন্যবাদো কৈছে। অলপ আগতে আমি বজাৰত গৈছিলো, সবে থেংক ইউ বুলি কৈছে। তো আৰু আমি জাগাবিলাক বনাই আছো আৰু যিবোৰ যেনেবা বাহিৰৰ মাছ বিক্ৰী কৰিব আহা সিহঁতৰ কাৰণে আমি জাগাবিলাক বনাই আছো যাতে ইয়াত ভালদৰে ইকনমিক গ্ৰোথটো হয়। আৰু আমাৰ এইখিনিত ধুনীয়া যিটো আমি সিস্টেমত কৰি আছো, সেই সিস্টেমেটিক মতে আমি যাম। আগতে এনেকা সিস্টেমত নাছিলে। আমি যিমানবোৰ আমাৰ ফিশ ইয়াত বিক্ৰী কৰিব আহে, আমি কৈছো যে কাগজ পত্ৰ ঠিক থাকিব লাগিব বা সিস্টেমত আনিব লাগিব। তো সেই হিচাপতে আমি কি কয় আমাৰ ফিজটো বছৰত সাবস্ক্রিপশন একটা ফিজ থাকে, ট্ৰেড লাইসেন্স দিছো আমি, এইটো 1000 টকা। আৰু যেহেতু এইটো দোকান নহয়, এইটো সিট ফিজ বুলি কয়, য'ত বহি আছে ইয়াৰ কাৰণে এইটো 500 টকা। এতিয়া ফিজবিলাক লোৱা হৈছে, এইটো আমি অনলাইনত ৰিচিপ্ট কাটি পেলাই সিহঁতক দি দিয়া হ'ব। আৰু বাকীখিনি আমি আৰু বহুতখিনি ফিশ ভেন্ডাৰ্সৰ কাৰণে আমি জাগাবিলাক বনাই আছো, এষ্টিমেট আমাৰ হৈ আছে। তো কোনেও চিন্তা কৰিব নালাগে, ইয়াত এনেকা অভিযোগো নাই। আমাৰ লোকেল ফিশ ভেন্ডাৰ্সবিলাক আমাক বহুত ভালহে পাইছে আৰু কোনো এটা অভিযোগো নাই। ধন্যবাদ। কম হৈছে, ইয়াৰ কাৰণে আমি চেষ্টা কৰি আছো জাগাবিলাক যেতিয়ালৈকে আমাৰ যে ফিশ মাৰ্কেটটো আমি এক্সটেনশনটো নহয় তেতিয়ালৈকে আমি বেলেগ অলপ ইফাল কৰি পেলাই জাগাটো আমি দিব পাৰো নেকি, এইটো আমি প্ৰচেষ্টা কৰি আছো। মাত্ৰ আমি কাগজ এই প্ৰচেছ কৰাত সিস্টেমেটিক কৰাতে অলপখিনি সময় লৈছিলে এইখিনি। আৰু আমি আমাৰ যিমান ফিশ ভেন্ডৰ্স সিহঁতকো মই অনুৰোধ কৰিছিলো অলপ ধৈৰ্য ধৰিব লাগিব, ইমান দিনলৈকে আমাৰ এনেকা সিস্টেমত নাছিলে, এতিয়া আমি সিস্টেমত কৰিছো আৰু সিহঁতেও ভাল পাইছে যাতে আমি সিস্টেমত কৰি যাব পাৰো। নহলে ইমান পাব্লিক ডিমাণ্ড হয়, হেল্থ এণ্ড হাইজিনৰ প্ৰব্লেম হৈ যায়, ড্ৰেইন নালা ব্লকেজৰ প্ৰব্লেম হৈ যায়। আমিতো এতিয়া মানে ডেভেলপ সোসাইটি, তো আমি ডেভেলপ সোসাইটি আমাৰ সোচ বিচাৰত ডেভেলপ বা মানে ভাল হ'ব লাগিব, মানে চিভিলাইজড হ'ব লাগিব। আৰু ইয়াততো আমাক সবে সহায় কৰিছে, আমাৰ ফিশ ভেন্ডৰ্সবিলাক সহায় কৰিছে, আমাৰ দাদা ভাইসকলে সহায় কৰিছে, পৰম শ্ৰদ্ধ ৰাইজে সহায় কৰিছে। আৰু মোক যিমান এনেকা মেছেজ দিছে, বাইদেউ এইটো আপুনি বহুত ভাল কাম কৰিছে, ইয়াত চিষ্টেম হৈছে, মানে মইতো এইটো অকলে কৰিব নোৱাৰো, ৰাইজৰ সহায়ত কৰিছো। আমাৰ বহুতখিনি ইয়াত এক্টিভিষ্ট আছে, সিহঁতৰ সহায়ত কৰিছো, আপোনাৰ মিডিয়াৰ সহায়ত কৰিছো, পাব্লিকৰ সহায়ত কৰিছো, আমাৰ EM ডাঙৰীয়া আছে বা আমাৰ MLA ডাঙৰীয়া আছে, সবৰৰ সহায়ত আমি সেইখিনি কামটো কৰি আছো। আৰু পাব্লিকে যাতে অসুবিধা নাপায়, কষ্ট নাপায়, এইটোৱে আমাৰ মেইন মানে উদ্দেশ্য হ'ব। ধন্যবাদ। লোকেল মাছটো কেতিয়া ইয়াত আমি লোকেল মাছ এতিয়াও আছে, হৈ আছে, দিবলাই ধীৰ সবৰে পৰা আহি আছে লোকেল মাছ। আপুনি ক'ত লোকেল মাছ সেইখিনি ইয়াত নবহিব, ৰাস্তাত নবহিব, আৰু ৰাস্তাত আমি বহা নিদিব। এই ৰাস্তাত নাৰাত এইটোতো আমাৰ লোকেল মাছ নহয়, এইটো আমাৰ বাহিৰৰ পৰা অহা মাছ। আমাৰ যিমানবোৰ ধীৰ দিবলাই চক্ৰশিলাৰ পৰা আহি আছে, আমি জাগা অলৰেডি বনাই দিছো। সিহঁতে আগত কৈছিলে, মানে আমি আগতে জাগাই নাপাইছিলো, এতিয়া আমি লোকেল হৈ পেলাই জাগাটো পাই আছো বুলি সিহঁতে বহুত ফূৰ্তি পাইছে। সতীপুৰৰ, দিবলাইৰ, ধীৰৰ, চক্ৰশিলাৰ আমাৰ আছে, ইয়াতে ধীৰ দিবলাই এজনে আছে, জাগা পোৱা নাই বোলে। মই কৈছো এইটো পাই যাব বুলি কৈছে। আমাৰ হৰিদলৰ আহিছে, এইটো ভাইটি হৰিদলৰ হয়। আমাৰ এই চক্ৰশিলাৰ পৰা ঘিয়াসুদ্দিন আছিলে ইয়াত, পাব ততে এই যে আছে, ততে চিন্তা কৰিব নালাগে, পাব। সিহঁতে আৰু কোনোদিন নাজানিছিল যে এনেকা সিস্টেমত কৰিব লাগে, এতিয়া সিহঁতেও খুব ভাল পাইছে।
অনলাইন আৰু অফলাইন অফলাইনৰ যেহেতু অফলাইনৰ যে 25 টকা বেছি বুলি অভিযোগ কৰিলে এই ক্ষেত্ৰত এইটো যদি যোনে অভিযোগ কৰিছে আমাক আহি জনাই দিয়ক কাৰণ অনলাইন অফলাইনটো বেলেগ হ'ব নোৱাৰে এইটো একেই হ'ব যদি কোনোবা অফিচৰ পৰা লৈছে আমি ইয়াৰ এগেইনষ্টত আমি যদি এলিগেশনটো আমাক দেখাব পাৰে আমি একশনটো লম বঞ্চিত কৰি বিহাৰৰ নিচিনা ৰাজ্য বহিৰাজ্যৰ না এহতে আমাৰ ভোটাৰ বেছিভাগ আমাৰ ভোটাৰে হয় ইহঁতে আমাৰ ইয়াত আমি সব আধাৰ কাৰ্ড বাদি যিমানখিনি আইডেন্টিফিকেশন আৰু সিহঁতে আজি 1 বছৰ 2 বছৰ নহয় ইয়াতে মানে 40 বছৰতকৈ বেছি ধৰি পেলাই ইয়াতে স্থানীয় হয় সিহঁতৰ আধাৰ কাৰ্ড বিলাক চাইছো আমি আৰু আমি ইয়াক ধুবৰীৰ পৰা আহা বিলাসীৰ পৰা আহা সিহঁতকো আমি বঞ্চিত নকৰিম আমাৰ লোকেলতো আমি জায়গা দিছোৱে কাকো বঞ্চিত কৰা নাই কিন্তু আমাৰ ধুবৰী বিলাসীৰ পৰা সিহঁতৰটো আমি চাই লম কিন্তু যেতিয়ালৈকে জায়গা নহয় অলপখিনি আমাক সহায় কৰিব লাগিব আৰু কালিৰ পৰাৰ পিছতে আমি কিছু জায়গা দিব পাৰিছো সিহঁতেও বিক্ৰী কৰিব পাৰিব প্ৰথমতেতো সিহঁত আমাৰ ভাৰতীয় নাগৰিক ন ইয়াতেতো এইটো খালি আমি প্ৰায়োৰিটি হিচাপে কোকৰাঝাৰ জিলাটো অলপ আগত জায়গাটো দিবলৈ বিচাৰিছো আৰু এইটোৱে কামটো কৰি আছো আমি ধন্যবাদ